নমস্কাৰ দোস্ত আজিৰ যুগত আমাৰ সকলোকে লাগে হাই স্পীড ইণ্টাৰনেট আৰু যদি আমি হাই স্পীড ইণ্টাৰনেট মোবাইল নেটৱৰ্কৰ ডাটাটো মানে ওয়্যাৰলেছ ডাটাটো ল'ব লাগে তেতিয়াহ'লে আমাৰ বহুত খৰচ পৰি যায় মানে বহুত দাম পৰি যায় যদি আমি তাৰ তুলনাত ব্ৰডবেণ্ডৰ মই তুলনা কৰোঁ ব্ৰডবেণ্ডত আপুনি বহুত কম টকাত ল'ব পাৰিব যিখিনি আপুনি মোবাইল নেটৱৰ্কৰ যিটো খৰচ আছে সেইখিনি বহুতখিনি হয় আচলতে ব্ৰডবেণ্ড ইমান কম খৰচত কেনেকৈ ইণ্টাৰনেট দিব পাৰে আৰু যিটো মোবাইল নেটৱৰ্কৰ খৰচটো মানে ওয়্যাৰলেছ যিটো ইণ্টাৰনেট আছে তাৰে দামটো ইমান কিয় বেছি আজি তাৰে ওপৰত মই কিছু আপোনাৰ লগত আলোচনা কৰিম আহক তেনেহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ চাওক ব্ৰডবেণ্ডৰ লগত যদি মোবাইল নেটৱৰ্ক কম্পেয়াৰ কৰা যায় মোবাইল নেটৱৰ্কৰ খৰচটো সিহঁতৰ কোম্পানীৰ বহুত আহে কিয়নো মোবাইল নেটৱৰ্ক এটা চলাব লাগিলে সিহঁতৰ বহুতখিনি ইকুইপমেণ্ট লগাব লগা হয় টাৱাৰৰ খৰচ আছে মানুহ এমপ্লয়ৰ খৰচ আছে কিন্তু ব্ৰডবেণ্ডত সেনেকুৱা নহয় ব্ৰডবেণ্ডত এটাই খৰচ আপুনি দেখিছে ৰাস্তা দি কেতিয়াবা কেবল ডাইৰেক্ট লগাই যায় ৰাস্তা দি এটা মেচিন লগাই কেবলটো লগাই যায় তাৰপিছত আপোনাৰ কানেকশ্যনটো হৈ গ'ল মানে সিহঁতে তাত লগাই দিয়ে কিন্তু মোবাইল নেটৱৰ্কৰ কামটো তেনেকুৱা নহয় সিহঁতে টাৱাৰ লগাব লাগে তাতে লাইচেঞ্চ ল'ব লাগে সিহঁতে আপুনি যিটো নেটৱৰ্ক পাই আছে যিটো বতাহত নেটৱৰ্ক আহি আছে আপোনাৰ মোবাইললৈকে যিটো নেটৱৰ্ক আহি আছে সেই নেটৱৰ্কৰ এটা লাইচেঞ্চ কিনিব লাগে কোম্পানীবিলাকে আৰু এনেকুৱা নহয় সিহঁতে কোম্পানীবিলাকে এবাৰ লাইচেঞ্চ কিনিছে আৰু বাৰ বাৰ কিনি থাকিব নালাগে এনেকুৱা নহয় 2G নেটৱৰ্ক আহিছে তাৰে এখন লাইচেঞ্চ লাগিব 3G আহিলে তাৰে কিনিলে 4G আহিলে তাৰে কিনিলে এতিয়াতো নতুনকৈ 5G আহিব সেই তাৰেও কিনিব লাগিব আৰু এইবিলাকৰ খৰচ বহুত খৰচ হয় সিহঁতে চৰকাৰে এইবিলাক খৰচ বহুত টকা সিহঁতৰ পৰা লয় GST ল'ব এইবিলাক খৰচৰ পৰা কোম্পানীবিলাকৰ সেইকাৰণে আমাৰ ডাটাৰ যিটো খৰচ আছে সেই খৰচটো আমাৰ বাঢ়ি যায় ব্ৰডবেণ্ডৰ তুলনাত আপুনি যদি মোবাইল নেটৱৰ্কত যদি যিমান খৰচ হয় আপোনাৰ ইণ্টাৰনেটটো ইউজ কৰাৰ কাৰণে তাৰ তুলনাত যদি ব্ৰডবেণ্ডত চাই আপুনি বহুত টকা কম হ'ব আপোনাৰ 1 GB ইণ্টাৰনেটৰ দাম যদি আপুনি মোবাইল নেটৱৰ্ক আৰু ব্ৰডবেণ্ডৰ লগত কম্পেয়াৰ কৰে আপোনাৰ ব্ৰডবেণ্ডৰ খৰচটো বহুতখিনি কম হ'ব কিন্তু মোবাইল নেটৱৰ্কৰ খৰচটো এইটো কাৰণত বেছি সিহঁতৰ ইকুইপমেণ্টবিলাক বেছি মানুহৰ খৰচ বেছি সিহঁতৰ সকলোবিলাক বস্তু খৰচ বেছি হয় আৰু দেখিছে আপুনি ব্ৰডবেণ্ডৰ এডভাৰেজ বহুত কম দেখিব আপুনি কিন্তু আপুনি মোবাইলৰ যিবিলাক কোম্পানী আছে কিমান এডভাৰেজ কৰে আপোনাৰ সকলো জেগাতে দেখিব কিন্তু আপুনি ব্ৰডবেণ্ডৰ দেখুৱাওক আপুনি ইমান এটা নেদেখে ব্ৰডবেণ্ডৰ কি তাৰ এটা লগাই থৈ দিছে সিহঁতে মানুহে ল'ব সিহঁতে তাৰ লগাই দিছে মানুহৰ ঘৰত গৈ বছ হৈ গৈছে কিন্তু মোবাইল নেটৱৰ্কতো তেনেকুৱা নহয় আৰু বস্তুবিলাক সিহঁতে চেঞ্জ কৰি থাকিব লাগে প্ৰতিদিনে মোটামুটি আপডেট হৈ থাকে বস্তুবিলাক কিয়নো নতুন নতুন টেকন'লজি আহি থাকে আৰু নতুন নতুন টেকন'লজি আহিলে বস্তুবিলাক টাৱাৰত ইকুইপমেণ্টবিলাক লগাই থাকিব লাগে আৰু সেইবিলাকৰ এটা খৰচ আছে সেইবিলাকতো ইমান কম দামী বস্তু নহয় যেনেদৰে 5G আহিব 5G আহিলে সকলো বস্তু চেঞ্জ হ'ব তাতে তেতিয়াহে আপুনি মোবাইলত 5G নেটৱৰ্কটো পাব আৰু এইবিলাক বহুতখিনি খৰচ আছে আৰু খৰচখিনিতো কাৰ পৰা ল'ব আমাৰ পৰাই ল'ব সেইকাৰণে মোবাইলৰ যিটো ডাটাৰ খৰচ আছে আমাৰ মোবাইলত আমি যিটো ইণ্টাৰনেট কৰোঁ তাৰে খৰচ সেইকাৰণে বহুতখিনি বেছি যিটো কিন্তু মোবাইলত মোবাইলত ডাটা কৰাটো এটা কাৰণত ভাল আমি যোনফালে গ'লেও আমি ইউজ কৰিব পাৰোঁ কিন্তু ব্ৰডবেণ্ডত আমি সেনেকুৱা নহয় ব্ৰডবেণ্ড আমি ঘৰত থাকিলেহে ইউজ কৰিব পাৰিম এনেকুৱা নহয় এইটো লৈ কৰিব পাৰিম কিন্তু যদি আপুনি ইণ্টাৰনেটৰ স্পীড চাব যায় আপুনি ব্ৰডবেণ্ডৰ এটা লিমিটত মানে এটা স্পীডত পাব আপুনি কোনো আপ ডাউন সিমান এটা নহয় কিন্তু মোবাইলৰ নেটৱৰ্কত যদি আপুনি ইণ্টাৰনেটটো চাই আপুনি এই আপোনাৰ বহুত ডাউন দেখাব এই মানে আপোনাৰ 2-3 MB পাই যাব এবাৰ বা 4 MB পাব কিন্তু তাতে তেনেকুৱা নহয় যদি 1 MB আহিছে মোটামুটি 1 MB আহি থাকিব আপোনাৰ তাতকৈ আৰু মানে অলপ আপ ডাউন হ'ব পাৰে ইমান এটা আপ ডাউন নহয় কিন্তু যদি মোবাইল নেটৱৰ্কৰ তুলনাত আপোনাৰ ব্ৰডবেণ্ডৰ খৰচটো সেই হিচাপত কম আপুনি যদি আনলিমিটেড পেক তাতে পাই যাব কিন্তু মোবাইলত যদি আপুনি আনলিমিটেড পেক ল'ব লাগে আপোনাৰ ইণ্টাৰনেটৰ আনলিমিটেড পেক বহুত টকা আপুনি দিব লাগিব কিন্তু যদি তাত আপুনি আনলিমিটেড খৰচ ল'ব খোজে মোবাইলৰ তুলনাত আপুনি আধা পইচাত আপুনি আনলিমিটেড পেকৰ আপুনি হৈ যাব আৰু যেনেদৰে আজিকালি সকলোবিলাক বস্তু স্মাৰ্ট হৈ গৈছে তেনেদৰে স্মাৰ্ট টিভি আহিছে স্মাৰ্ট সকলোবিলাক বস্তু হৈ গৈছে আৰু আমাৰ সকলোকে আজিকালি ফাষ্ট মানে ইণ্টাৰনেট লাগে কিয়নো আমাৰ বৰ্তমান ব্যৱহাৰ কৰোঁতে মানে এটা ব্যৱহাৰ সেই হৈ গৈছে মানে ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে আজি মোবাইলত ইণ্টাৰনেট ব্যৱহাৰ কৰিছোঁ আমাৰ এটা মানে আদত হৈ গৈছে কিন্তু আমাক যেতিয়া এইটো ব'ৰ হৈ যাম এটা টাইমত এনেকুৱা হ'ব আমাৰ মানে যেতিয়া শ্ল' হৈ যাব ইণ্টাৰনেটটো ব'ৰ হৈ যাম তেতিয়া আমাক হাই স্পীড ইণ্টাৰনেট লাগিব আৰু তেতিয়া সকলোৱে ব্ৰডবেণ্ড লাগিব কিয়নো বৰ্তমান সকলোবিলাক বস্তু স্মাৰ্ট হৈ আহিছে স্মাৰ্ট টিভি চাওক আপুনি স্মাৰ্ট যদি বস্তুবিলাক চলাব লাগে তেতিয়াহ'লে আমাক ইণ্টাৰনেটৰ খৰচটো কম লাগিব আৰু হাই স্পীড ইণ্টাৰনেট লাগিব তেতিয়া আপুনি ব্ৰডবেণ্ড লগাব লাগিব যদি আপুনি ঘৰত যদি ইণ্টাৰনেটৰ সহায়ত যদি টিভিটো চাব লাগে তেতিয়াহ'লে মোবাইলৰ নেটৱৰ্কেদি যদি আপুনি সেই টিভিটো চলাব লাগে আপুনি চাব লাগে তেতিয়াহ'লে আপোনাৰ বহুত খৰচ আহি যাব মাহৰ ভিতৰত কিন্তু যদি ব্ৰডবেণ্ড কানেকশ্যনটো আপোনাৰ থাকে তেতিয়াহ'লে আপোনাৰ বহুত কম খৰচত আপোনাৰ হৈ যাব কিন্তু ব্ৰডবেণ্ডত ইমান এটা সিহঁতৰ খৰচ নাই বছ লগাই গৈছে আপুনি দেখিছে কেতিয়াবা ৰাস্তাত তাৰ লগাই গৈছে বছ আপুনি দেখা নাপায় মাটিৰ তলেদি তাঁৰডাল গৈছে বছ হৈ গৈছে কিন্তু টাৱাৰতো তেনেকুৱা নহয় আজি বোলে মাটিখিনিৰো ভাড়া দিব লাগিব টাৱাৰত থকা মানুহকেইটাৰো ভাড়া দিব লাগিব বাকী লাইনৰ খৰচ আছে বহুতখিনি খৰচ আছে আৰু সেইবিলাক কাৰণতে সেইবিলাকৰ দাম বেছি আৰু সেইবিলাকৰ আমি যিমান নেটৱৰ্ক বা যিমান আপডেট নহওক কিয় যিমান ফাষ্ট নেটৱৰ্ক নহওক কিয় 5G 6G যিয়ে নহওক কিয় আপোনাৰ খৰচটো ইমানে বাঢ়ি গৈ থাকিব কিন্তু ব্ৰডবেণ্ডৰ এটা লিমিটেড আছে সিহঁতৰ তাৰে পৰাই মানে সিহঁতৰ এটাই ছাৰ্ভিচ আৰু মোবাইল নেটৱৰ্কৰ এটাই ছাৰ্ভিচ নহয় ইণ্টাৰনেটৰ ছাৰ্ভিচ আছে কল ছাৰ্ভিচ আছে বহুতখিনি ছাৰ্ভিচ আছে আমি মোবাইল নেটৱৰ্কটো ব্যৱহাৰ কৰিব লাগিব এনেকুৱা নহয়
আমি মোবাইল নেটৱৰ্কটো আমি ব্যৱহাৰ কৰিব মানে ব্যৱহাৰ নকৰাকৈ নহ'ব কিয়নো বাহিৰত গ'লে বা বাহিৰ এৰিয়াত গ'লে আমি মোবাইল নেটৱৰ্কটো দিয়ে চলাব লাগিব কেতিয়াবা কিন্তু যদি আমাৰ হাই স্পীড ইণ্টাৰনেট লাগে বা ঘৰৰ ইকুইপমেণ্টবিলাক আজিকালি সকলোবিলাক বস্তু স্মাৰ্ট হৈ গৈছে আৰু সেই হিচাপত যদি আপুনি চাব যায় তেতিয়াহ'লে পিছলৈকে আজিৰ কথা মই ক'ব জানে আজিৰ পৰা আৰু 5 বছৰ পিছত আপোনাৰ ল'ৰা ছোৱালী আমাৰ হাই স্পীড ইণ্টাৰনেট যদি আপুনি ঘৰত টিভিটো চলোৱাৰ কাৰণে যদি ইণ্টাৰনেট লাগে তেতিয়াহ'লে আপুনি ব্ৰডবেণ্ড কানেকশ্যন এটা ল'বই লাগিব কিয়নো আপোনাৰ হাই স্পীড ইণ্টাৰনেট পাব তাতে এটা লিমিটত পাব আনলিমিটেড ইণ্টাৰনেট পাব কম খৰচত হ'ব আৰু সেইটো চাব লাগিলে আপুনি ব্ৰডবেণ্ড হিচাপত ব্ৰডবেণ্ড ল'ব লাগিব আৰু যদি মোবাইলত আপুনি চলাব খোজে আপোনাৰ খৰচটো বাঢ়ি যাব আৰু সেইবিলাক কাৰণতে ব্ৰডবেণ্ডৰ খৰচটো কম হয় এইবিলাক কাৰণতে সিহঁতৰ খৰচ কম আৰু মোবাইল নেটৱৰ্কৰ আমাৰ বস্তুবিলাক সিহঁতে সকলোবিলাক বস্তু কিনিব লাগে এডভাৰটাইজ থাকে কিবা থাকে সেইবিলাকৰ কাৰণে খৰচটো বেছি হয় কিন্তু ব্ৰডবেণ্ডৰ খৰচটো সেইবিলাকৰ কাৰণে কম যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক বাটনত এটা লাইক কৰি দিব আৰু যদি আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে আপোনাৰ মৰমৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আজিলৈ ভিডিঅ'টোত এইখিনি আকৌ এটা নতুন ভিডিঅ'ত আপোনাক লগ পাম বুলি আশা থাকিল ধন্যবাদ জয় হিন্দ